কালি আহিলে মানুহজনে কামকেইটা কৰি থৈ গ'ল মই বোলো আকৌ আজি আহকচোন আহিবলৈ ক'লো এতিয়ালৈকে নাই অ মেডিকেলৰ পৰা আহিছোহে মানুহজনী গা বেয়া দেখিছে পৰি বাপেক অ সেই কাম কৰা মানুহজনী ফোন নাম্বাৰ আছে যদি ফোন এটা কৰকচোন মই কিমান কৰিম বাৰু চাওকচোন মেডিকেলৰ পৰা আহিছোহে গোটেই গা চা বিষাই একদম অন্ত নাই আয়ো নিজে কৰিব নোৱাৰো ইমান গা বেয়া এনেকে আয়ো অপাৰেশ্যন কৰা মানুহজনী এনেকে বাৰু কাম কৰি থাকিব পাৰে নি বাৰু ডক্টৰে কৈছে একদিন বোলে একদম ধুনীয়াকে বোলে ভালকে থাকিবা আপুনি কেনে মানুহজনীক কালি আকৌ মাতিছিলে নে এই মানুহজনীলে কৰিলা এই কাম কৰা মানুহজনী নাযাওঁ আপুনি কলিজা বুলি চেভ কৰি থৈছে হে কি কলিজা এইটো কলিজা নহয় এইটো কলিজা আপুনিটো কলিজা মই কি নপঢ়া নুশুনা মানুহ বুলি আহিছে নে আপুনি হা তোমাৰ নাম্বাৰটো বুলি ভাবিয়ে তেতিয়াহ'লে মানুহজনীৰ নামটো কলিজা বুলি চেভ কৰি থলো আপোনাৰ সত্য কথা মই গম পাওঁ নহয় সেইদিনাখন কাম কৰা মানুহজনী আহিছে মই বিচনাত শুই আছো কি ঘিলঘিলনি হাঁহি ৰাম পুৰা মাইকী মানুহজনী আহিলে যেনিবা আপোনাৰ বৰ চখ একদম হাঁহি উৰাবলে এনেকে হ'লে নহ'ব দেই কাম কৰা মানুহে এৰুৱাই দিম বেমাৰী গান মই নিজে কাম কৰিম মানুহজনে কৰি লওঁ ফাগুনি পইচা চা নি থৈছে চাউল তাউল চব নি থৈছে কামকেইটা কৰিবলৈ আহিবি আকৌ কামকেইটা কৰিবলৈ আহিবি মই তোক এনেই কামৰ লগা নাই নহয় মেডিকেলৰ পৰা অহা পাছৰ পৰাই তোক দেখোন কামত 4 দিন 5 দিন লগাইছো আৰু পইচাও নি থৈছে দেখোন সেনেকে হ'লে নহ'ব আজি কিন্তু কাম কেইটামান আছে কৰিবিহি হ'ব হৰা আহিম বুলি কৈছে কাম কৰিবলৈ আৰু এটা কথা আজিৰ পৰা আপোনাক একদম ৱাৰ্ণিং দি থৈছো আকৌ দেই কাম কৰিবলৈ ফাগুনি আহিব হয় একদম ঘিলঘিলনি হাঁহি আৰু একদম ওচৰ চাপি ফুচ ফাচ সেইবোৰ কথা পাতি নাথাকিব আকৌ কথা বেয়া হ'ব আকৌ গম পাইছে না আপুনি তোৰ কাৰণেহে ৰৈ আছো ইমান কাম কৰি আছে এইবোৰ লেপ বেলেংকেট কাহিনী চাহিবতি একোৱে ভবা নাই তাকেহে আপোনালোকৰ ঘৰ বুলি ক'লে মই এনেও ঢাপলি মেলিবলৈ এনেও মন যায় মই বোলো মানুহজনী চাগে আজি বোলো চিভিল হস্পিটেলৰ পৰা আহিব পাই চাগে বৰ দিগদাৰ হৈছে চাগে দেই ছাৰ ঘৰতে আছে ছাৰো শুয়ে আছে গাটো ছাৰো ভাল নহয় আপুনি মুঠতে এতিয়া মোক কামকেইটা বতাই দিয়ক বতাই দি মানে তই ঘৰ গোটেইখন কাম কৰিবি সেই লেপ বেলেংকেট চব আছে সোমোৱাবি ঘৰ চৰ যাইবি ঘৰ চৰ সাৰি মেলি পেলাই সেই কুকুৰা পাৰ গোটেইকেইটা ভৰাবি মই সেই খাওঁতকে গাটো ধুই আহোঁগে মানে আৰু চাহ ভিতৰতে আছে চাহকণ ছাৰক দিবিচোন পাৰিলে হ'ব মই তেতিয়াহ'লে ছাৰৰ প্ৰথমৰ ৰুমটোকে সাৰি লওঁগে যা এই আকৌ চৰিত্ৰটো বৰ ভাল নহয় ৰুমটো সাৰিবলৈ কৈছো হয় ছাৰে আকৌ এনেও মাইকী মানুহ দেখিলে এনেও ভালেই পায় নহয় ফুচ ফাচকে কথা পাতি আজি যদি কেনেবাকে ফাগুনিয়ে ছাৰৰ লগত কথা চথা পতা দেখো নহয় ফাগুনি কামৰ পৰা এৰুৱাই দিম বাপেকে ভালে হ'ল বাইদেউ চাগে গা ধুবলৈ গ'লেই দেই মই ৰুমটোকে সাৰি লওঁগে ছাৰৰ ছাৰ এই ৰুমটো ঝাৰু দি বুলি ভাবিছিলো অকমান বহিছে না কথা পাতোৱা এইবোৰ কেলেতো নাজা কৈছে বাৰু বাইদেউ দেখিলে কি হ'ব বাৰু একো নহয় কি বেয়া কাম কৰিছিলো নহয় আপুনি বেয়া কাম নাই কৰা বুলি ময়ো জানিছো নহয় আপোনালোকৰ বিচনাত মোৰ বহিবলৈ আকৌ বেয়া লাগে নহয় মই হয়তো কাম কৰা মানুহ হ'লেও পাই মই বেয়া পাইছো ভাত পানী খালি ভাত পানী মই খাই আহিছো কামটো কামলৈ গ'ল এইকেইদিন কামলৈ নাই অহা যে তই কামলৈ মানে নাই অহা মানে হেৰি ল'ৰাটো অকমান গা বেয়া আছিলে যে সেইটো কাৰণে নাই অহা আকৌ ফাগুনি কি হ'ল হেৰি আকৌ ঝাৰুটো বিচাৰি ফুৰিছো ৰাম এইটো খাওঁতেতো ইমান টাইম লাগিলে ঝাৰুটো বিচাৰি পোৱা নাছিলো হ'ল মই হোৱাহেঁতেন 10টা ৰুম সাৰিলোহেঁতেন গম পাওঁ কামৰ পৰা আঁতৰাবহে লাগিব দেই ভালকে খা আৰু ছাৰক চাহ অকণ দিবিগে দিব লাগিব আপুনি গাটো ধুলে নে ধুলো ইমান লেখেম আমি বাপেকে তহঁতৰ নিচিনাৰে কিমান কাম কৰো পাছফালে যায় আকৌ বোলে গা বেয়া অকণ শুবলৈ দিলে এতিয়া আকৌ পাছফালে যায় দেখিছে নে মানুহজনৰ ওপৰ কিবা উখল মাখলে কাম কৰা মানুহজনী আহিলে ইমান উখল মাখল লাগে নহয় মানুহজনী আহিলে এই ফাগুনি চৰিত্ৰটো সঁচাকে বেয়া এই কামৰ পৰা মই এৰুৱাইহে দিব লাগিব হৰি কি কৰিছে নো সোনকালে ওলক চিভিললে চাওক সোনকালে যাব লাগিব গম পাই নে ওলক ব'লা ৰ'বচোন মই মুখখন চাই লওঁ ব'লা সোনকাল কাটেই হ'বগে খিনাই গৈছোগে মাষ্টৰ ঘৈণীয়েক বুলি ক'লে কিমান শকত পাকত নুদুকা হ'ব লাগে বেমাৰে একদম চেপি মোৰ একদম মানুহজনী ফাগুনি কৈ থৈ যোৱা ক'ত আছে নো ফাগুনি বাইদেউ তই সেই ঘৰলৈ এতিয়া যাব নালাগেচোন আমি প্ৰথমে সেই মেডিকেলৰ পৰা আহোঁগে মেডিকেলত মোৰ আৰু এটা আজি সেই ৰিপৰ্ট এটা ল'বলৈ আছে ছাৰে মই ৰিপৰ্টটো লৈ আহোঁগে
তই ঘৰৰ কাম বনকেইটা কৰিবি যদি তোৰ আমাৰ দেৰি হয় অহা তই দৰ্জাখন খাৰতকে চাবিটো লগা কৰি ঢাপলুকাৰ ওপৰতে থৈ যাবি দেই ঠিক আছে ব'লক গ'ল এতিয়া শান্তি লাগিলে পা এতিয়া ৰুমটো তাকে সেইবোৰ চিজিলো কৰিব লাগিব তাকে চাওঁচোন এতিয়া কিনো আছে কিনো নাই তাকে এতিয়াহে ভাল লাগিছে পাই এইবোৰ কি আছে আকৌ বৰ ধুনীয়া দেই হৰি বৰ ধুনীয়া এইবোৰ শুনি আকৌ এডাল সোণৰে হয় দেই ভাল লাগিছে পাই কোনোবা আছে নেকি নাই এইবোৰ ভৰাই লওঁ ভাল লাগিব এইডাল কেঁচা সোণৰচোন এইডাল বৰ ধুনীয়া লাগিছে পাই মোক গোটেইজনী চাই তুলি ধৰিছে বৰ ভাল লাগিছে দেই এইবোৰ চব সোমোৱাই ল'ম কোনে নিছে কোনে গম পাব চব সোমোৱাই লওঁ তাকে চাওঁ ফুলিযোৰ লাগিব নহয় ফুলি এযোৰ লৈ যাওঁ হ'ব মই এতিয়া কাম কৰিবলৈ নাই কাম কৰিলো বুলি কম মুঠতে এতিয়া মই তলাটো মাৰি ঘৰলৈ যাওঁ এতিয়া মই সেই ঘৰলৈহে যাওঁগে ইনো মোক চোৰ বুলি নধৰে অত দিনৰ পৰা কাম কৰি আছো মোকনো ক চোৰ বুলি ধৰিব পাওঁ মোক নিজৰ ভনী বুলিয়ে ভাবে নহয় যাওঁগে আজি সোনকালে যাওঁ কামবোৰ ইনোবা কৰিলোৱে বাকী কাম আছিলে মই বোলো মূৰটো বিষালে বুলি কৈ দিম আৰু যাওঁগে এতিয়া এইবোৰ মাৰি পেলাই লেবৰেটৰী চাৰ্জনে ক'ব বেয়া নহয় ন ভাল চাৰ্জন ভাল মই অকণমান শুই লওঁ দেই তুমি কি কৰা এইবোৰ গোটেই বস্তু খেচাৰি মেচাৰি কৰি থৈ গ'ল দে ফাগুনিয়ে কৰিলে নেকি তাইনো আমাৰ ৰুমত কেলে সোমাব বাৰু কিনো কথাবোৰ কোৱা তুমি কিবা এটা হ'লে অকল ফাগুনিকে দুখি থাকা বেগ চেগ কৰি থৈ গৈছে মোৰ কেঁচা সোণৰ ছেটটো সোণৰ নাই দেখোন আছে তুমি বেলেগত থৈছিলা চাগে নাই মোৰ দুটুকি চটাও নাই কোনোবাই নিলে কেলে ভনীয়াইচোন পিন্ধিবলৈ নিয়ে থাকে ভনীয়ে নাই নিয়া মই সেইদিনাখন ভণ্টিৰ পৰা আনি থৈছিলো নহয় কোনোবাই চুৰ কৰি নিলে চাওকচোন মোক কি হ'ব কোনে চুৰ কৰি নিব আমাৰ ঘৰ কেঁচা সোণৰ ছেটটো নাই আৰু সেই ফুলিযোৰ নাই চব নিলে ফাগুনিয়ে নিলে নি বাৰু কেনেবাকে তুমি সেই কথাই পাতি কেলে ফাগুনি নবলৈ ঢুকি থাকা জানো পাই কি হ'ব এখন নাজানে কেনেবাকে তুমি বা অকল কথাই পাতি ফাগুনি কেলে ঢুকি থাকা হেৰি দুখীয়া মানুহ হ'ব পাৰে সেই বুলি চুৰ নহয় তেহেঁতি আপুনি চাগে নিজে বস্তু থৈ পেলাই হেৰুৱাইছে চাগে এতিয়া সোণৰ ছেটটো নি পেলাই হেৰুৱালা আপুনি ফাগুনিৰ কথা ক'লে বৰ লাজ পায় আপোনাৰ কি ফাগুনি ঘৈণীয়েক নি ঘৈণীয়েক নি সেই কি কথা ক'বলৈ আহিছা কি কথা ক'বলৈ আহিছা কেলে বেয়া পোৱা কেলে বেয়া পায় তাইও নিব পাৰে হয়তো চোৰৰ কোনো হেৰি নাই নহয় এইবোৰ কাম কৰা মানুহ মই বিশ্বাস নকৰো দেই আজিকালি নিলেও মা গপাও দিছিলে কেঁচা সোণৰ ছেটটো সেইটো নিলে শুনিছেনে মই সেই গাঁও চুকৰ পমিলাহঁতৰ ঘৰতে চোৱাই আহোগেচোন বৰ ডাঙৰ কথা হ'ব গম পায়নে ইমানবোৰ টকা সোণৰ 1 লাখ 2 লাখ টকা সোণৰ বস্তু লৈ গৈছে মই চোৱাই আহোগে আপুনি ঘৰতে শুই থাকক চোৱাই আহাগে যোৱা কোনে নিছে কি কথা নিজে চাগে ক'ৰবাত হেৰুৱাই থৈ আহিলে এতিয়া আকৌ একদম সোণৰ মাল নাই ঘৰত হাহাকাৰ এই মাইকী চব যে আৰু দেই